মই আজি এই সমাজৰ আগত কৈছোঁ, মিষ্টাৰ জয়দীপ বৰুৱা আজিৰ পৰা মোৰ দাদা নহয়। মই কোনোফালে একো উপায় পোৱা নাই। কি কৰোঁ তই নিজে কচোন। কথাটো শুনি জান, মোৰো বহুত দুখ লাগিছে। পৰা হ'লে মই আজিয়ে গুচি গ'লোহেঁতেন তোৰ ওচৰত, কিন্তু কি কৰিবি, উপায়ো নাই। আৰু আজি মই গুৱাহাটীৰ পৰা টিকেট কৰিছোঁ, আৰু কাইলৈ মই গৈ পাম। তই চিন্তা নকৰিবি, মায়ে যেতিয়ালৈকে ন্যায় নাপায় মই তোৰ লগত থাকিম। ঠিক আছে দে। নমস্কাৰ, আপোনালোকে চাইছে শ্ৰীলংকাৰ টাইমছ 22 আৰু লগত আছে আমাৰ কেমেৰামেন দীপজ্যোতি কেওট। এটা হৃদয় বিদাৰৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰিক স্তম্ভিত কৰি তুলিছে। সম্পত্তিকেন্দ্ৰিক বিবাদৰ মাজতে এগৰাকী বৃদ্ধা মাতৃক নিজ বাসগৃহত অন্তিম ক্ৰিয়া কৰিব নিদিয়া বুলি গাঁওবাসীয়ে অভিযোগ উত্থাপন কৰিছে। আমি এই বিষয়ৰ লৈ পিনে আমি আন্দোলন সৃষ্টি কৰিবলগীয়া হ'ল। বিশেষ কাৰণ হ'ল আমাৰ গাঁৱত বা ইতিপূৰ্বৰ পৰা চলি অহা কোনো নীতি নিয়মত নপৰিলে মাটি বাৰী লোভৰ কাৰণে গাঁৱৰ সেই পৰিয়ালৰ আপোনাৰ আগত সঁচা কথা কৈছোঁ যে তেখেতে মাটি বাৰী সা সম্পত্তিৰ লোভত তেখেতে ব্যাপকটো অন্যায় কৰিছে, আৰু এই অন্যায় আমি সহ্য কৰিব নোৱাৰি আজি আমি এই তীব্ৰ আন্দোলন সৃষ্টি কৰিবলগীয়া হৈছে। গতিকে আমি বিচাৰিছোঁ আমাক সত্য আৰু ন্যায় লাগে, আৰু পিছৰ পৰ্যায়ৰ কাৰণে আমি এই কাম হ'বলৈ নিদিওঁ বুলি আপোনাৰ আগত কৈছোঁ। এতিয়া আমি আন এগৰাকী মহিলাৰ ওচৰত যাম। তেখেতৰ এই ঘটনাটোক লৈ কি আপোনাৰ মন্তব্য তাকে জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক জনাম। বাইদেউ, আপোনাৰ কি মন্তব্য এই ঘটনাটোক লৈ? এই ঘটনাটো আমি তীব্ৰ গৰিহণা দিছোঁ, কাৰণ মাটি বাৰী সম্পত্তিক লৈ নিজ পুত্ৰই মাটিৰ ওপৰত যিখিনি অত্যাচাৰ কৰিলে সেইখিনি মুঠেই মানি ল'ব পৰা বিষয় নহয়। গতিকে ইয়াৰ উচিত ন্যায় হ'ব লাগে বুলি আমি দাবী কৰিছোঁ। এয়া আপোনালোকে দেখিছে, যিয়ে আপোনাৰ এই অঞ্চলৰ যি আপোনাৰ এই ঘৃণনীয় কাণ্ড হৈ গৈছে, এই আপোনাৰ অঞ্চলবাসীৰ মানুহৰ আপোনাৰ কিয়ে আপোনাৰ মনৰ ক্ষোভ, সেই ক্ষোভটো আপোনালোকে বৰ্তমান গম পাইছে বহুতখিনি। আৰু এতিয়া আমি বৰ্তমান বেলেগ এজন ব্যক্তিৰ ওচৰত যাম। তেখেতৰ আপোনাৰ কি মন্তব্য? দাদা, অকণমান আগলৈ আহিব। আপোনাৰ যি আপোনাৰ ইয়াত ঘৃণনীয় আপোনাৰ এই কাণ্ড হৈ গৈছে, এই কাণ্ডটোৰ ওপৰত আপোনাৰ মন্তব্য কি? এই ঘটনাটো আমি সম্পূৰ্ণ নিন্দা কৰিছোঁ। যিহেতু আমাৰ গাঁৱলীয়া সমাজ, এই গাঁৱলীয়া সমাজত কিছুমান সম্পত্তিৰ কাৰণে নিজৰ সম্পত্তি নিজৰ স্বাৰ্থৰ কাৰণে নিজৰ মাতৃক ইমানখিনি মানে অন্যায় কৰাটো অনুচিত। সেই হেতুকে আমি ৰাইজৰ পৰিপন্থী বুলি ভাবোঁ। তেওঁ ডাঙৰ পুত্ৰ হৈ তেওঁ ঘৰখন ভালকৈ পৰিচালনা কৰিব আহিছে, গাঁৱৰ সমাজত নীতি নিয়মে থাকিব লাগিছিলে, কিন্তু তেখেতে এতিয়া গাঁৱৰ মানে সমাজৰ বিপৰীত পন্থাই গৈছে। গতিকে আমি সম্পূৰ্ণ নিন্দা কৰিছোঁ আৰু আমি ন্যায় বিচাৰিছোঁ। এয়া আপোনালোকে দেখিছে, তেখেতে আপোনাৰ কি মন্তব্য দিছে। তেখেতৰ আপোনাৰ যি মনৰ ক্ষোভ তেখেতে কৈছে, আৰু আমি এতিয়া বৰ্তমান আৰু এজন ব্যক্তিক সুধিম। তেখেতক তেখেতৰ মনত যি আপোনাৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। তেখেতৰ কি আপোনাৰ মন্তব্য, সেই মন্তব্য আমি জানিবলৈ চেষ্টা কৰিম। দাদা, আপুনি কি ক'ব? চাওক, এই প্ৰতিবাদস্থলীলৈ জ্যোতিষ মোৰ বন্ধু বুলি মই অহা নাই। মই আহিছোঁ সেইগৰাকী মাৰ বাবে, যিগৰাকী মায়ে মোক নিজৰ সন্তানৰ দৰে মৰম কৰিছিল। আৰু এই মুহূৰ্তলৈকে মই বিশ্বাসেই কৰিব পৰা নাই যে সেইগৰাকী মা এতিয়া আমাৰ মাজত আৰু নাই। আৰু এইগৰাকী ভণ্টিলৈ এবাৰ মন কৰক, যিগৰাকী ভণ্টিয়ে কম বয়সতে নিজৰ স্বামীক হেৰুৱালে আৰু আজি নিজৰ মাতৃকো হেৰুৱাইছে। আৰু এই ঘটনাৰ তীব্ৰ গৰিহণা দিছোঁ। এনে ঘটনা যাতে পুনৰাবৃত্তি নহওক তাকে বিচাৰিছোঁ। বাইদেউ, আপুনি কিবা ক'ব বিচাৰিব নেকি? দুখীয়াই উচিত শাস্তি পোৱাটোৱে বিচাৰোঁ। হয়, সেইটোৱে। এয়া আপোনালোকে দেখিছে, বৰ্তমান তেখেতৰ যি মাতৃবৃদ্ধাগৰাকী, তেখেতৰ বৰ্তমান জীয়ৰে সি উপস্থিত হৈছেহি। তেখেতৰ পৰা আমি দুই এষাৰ মন্তব্য জানিব বিচাৰিম। বাইদেউ, আপোনাৰ মাতৃ হৈ পিনি যি আপোনাৰ এই আন্দোলন মানুহবিলাকে কৰিছে, গোটেই গাঁৱৰ মানুহ ওলাই আহিছে, ইয়াৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব? মই মাত্ৰ এটাই বিচাৰোঁ যে আমাক ন্যায় লাগে। মইতো মোৰ মাক আৰু কেতিয়াও ঘূৰাই নাপাওঁ, কিন্তু মোৰ মায়ে যিদৰে দুখ কষ্ট অপমান লৈ পৃথিৱীৰ পৰা যাব লগা হ'ল,
তেনেকুৱা যাতে আৰু কোনো মায়ে যাব লগা নহয়। আজি আমাৰ কাৰণে ওলাই অহা সকলো গাঁওবাসীকে মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আপোনালোকে যিদৰে আমাৰ কষ্টবোৰক নিজৰ কষ্ট বুলি ভাবিছে তাৰ বাবে মই আপোনালোকক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। মই মাত্ৰ এটাই ক'ব বিচাৰোঁ যে আমাক ন্যায় দিয়ক, আমাক ন্যায় দিয়ক। আপোনালোকে দেখা পাইছে আৰু আমি আৰু এজন আপোনাৰ ব্যক্তি আহিছে তেখেতৰ লগত, তেখেতৰ পৰা আমি জানিব বিচাৰিম। দাদা আপুনি মাতৃগৰাকী কি হয়? মই আৰু আন একো নিবিচাৰোঁ যাতে মোৰ দাদাই উচিত শাস্তি পাওক। তাকে আৰু সকলো গাঁওবাসীক মোৰ অন্তৰৰ পৰা বহুত বেছি ধন্যবাদ। আজি আমাৰ কাৰণে ওলাই অহা সকলো গাঁওবাসীকে মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। গোটেই গাঁৱৰবাসীক তই মোৰ কাৰণে থিয় কৰাইছ ন জ্যোতিষ? তই মোৰ লগত কি খেল খেলিবি? এতিয়া খেল মই খেলিম তোৰ লগত। হেল্ল', আপুনি যি কৰিব লাগে কৰক, মুঠতে এই মাটি মোৰ নামত হ'বই লাগিব। ভণ্টি, তই এনেকৈ কান্দি থাকিলে মা আমাৰ মাজলৈ ঘূৰি আহিব জানো? কিন্তু আমি এটা কাম কৰিব পাৰিম, মাৰ বাবে আমি ন্যায় বিচাৰিব পাৰিম। মই ককাই বিৰুদ্ধে কেতিয়াও যুঁজিম বুলি বিচৰা নাছিলোঁ। মই সপোনতো ভবা নাছিলোঁ মই যে এদিন নিজৰ ককাই বিৰুদ্ধে থিয় দিব লাগিব। মই কেতিয়াও মাটি সম্পত্তিৰ বাবে যুঁজা নাছিলোঁ। মই কেৱল মোৰ মাৰ বিদায়টো অধুৰাই দিব বিচাৰিছিলোঁ। কিন্তু দাদা কি কৰিলে চা? আজি মাকো হেৰুৱালোঁ আৰু নিজৰ ককাই বুলি বিশ্বাস কৰা মানুহজনকো হেৰুৱাই পেলালোঁ। ঐ, তেনেকৈ নকবি। অকল তোৰ জয়দীপহে ককাই নেকি? তেন্তে মই কোন হয়? তই আৰু জ্যোতিষে যিমান দিনলৈকে মোৰ লগত থাকিবি, মোক নিজৰ বুলি ভাবিবি, সিমান দিনলৈকে মই তহঁতৰ নিজৰ ককাইৰ দৰে থাকিম। চা, তই আমাৰ তেজৰ সম্পৰ্কৰ নহ'লেও তেজৰ সম্পৰ্কতকৈও ডাঙৰ। কিন্তু আজি যে মালৈ ভৰকৈ মনত পৰিছে, বুকুখনত যে শকেটাই খুন্দা মাৰি ধৰিছে জান? ভগৱানে কিয় মাক আমাৰ পৰা বহুত দূৰলৈ লৈ গ'ল? কিয় মাক লৈ গ'ল বহুত দূৰলৈ? তই মোক পাহৰি গলি নেকি? হেল্ল', আপুনি যি কৰিব লাগে কৰক, মুঠতে সিহঁতৰ নামত এই মাটি সম্পত্তি একো থাকিব নালাগে, চব মোৰ নামত হ'বই লাগিব। আপুনি টকাৰ কথা চিন্তা নকৰিব, মুঠতে যিকোনো প্ৰকাৰে সিহঁতক ঘৰৰ পৰা বাহিৰ কৰি দিব লাগে, বিশেষকৈ সেই কুলক্ষণীজনীক। ঠিক আছে, হ'ব দিয়ক। জ্যোতিষ, ঐ জ্যোতিষ, জ্যোতিষ! ঐ, কি হ'ল? ইমান অৰ্ডাৰ খাইছে যে? ডাঙৰ কথা, বহুত ডাঙৰ কথা। এফালে মই তিনিআলিতে আছিলোঁ। কি? ভাইটি দলিলখন ঐ তাত চাচোন। ঐ বাকচত যা, বাকচত। দাদাই কেলে এনেকুৱা কৰিছে? ঐ বা চা না, ভালকে চা না। ভাইটি মই বিচাৰি নাই পোৱা। গতলেও কেলে এনেকুৱা কৰিছে?
ঐ ভণ্টি ধেত তেৰিকা ভয় খাই মাৰিবি নেকি একদম হাহা কেঁচা লাগা মেৰা মাজাক ঐ শুন না ক ইয়াত বোলে এখন শনিবাৰে শনিবাৰে বজাৰ বহে অঁ বজাৰ এখন বহে পিছে কিয় তই যাবি নেকি অঁ যাব লগাটো আছিলে কিন্তু ৰাস্তাটোহে ভালকে নাজানো মই কিন্তু জানো তই মোক লৈ যাম বুলি ক তেতিয়া মই তোক তালৈ লৈ যাম ক'ৰবালৈ যাওঁ বুলি ক'ব পায়হে ভৰিটো ডাং খাই থাকে নেকি এ যাওক দে অলপ ওলাই গ'লে মনটোকে ভাল লাগিব ঘৰৰ ভিতৰতনো কিমান সোমাই থাকিব ঐ যা ৰেডি হ'গে যা এইবোৰক কথা কয় নেকি আৰু শুন সেই নিচনে কিন্তু পকেটত যিকেইটকা আছে গোটেইকেইটকা শেষ কৰি পেলাব পাছত আকৌ মোক নকবি আকৌ দেই নাই নাই দে দে যা একো নাই অলপ সোনকালে আহিবি আকৌ দেই এইটো মোৰ বেগ অ' চৰি মই ভাবিছিলোঁ এইটো মোৰ বেগ বুলি এয়া লোৱা ঐ ক'তনো মোক নোকোৱাকৈ গুচি আহ চা এইযোৰ ল'লোঁ ভাল লাগিছে নহয়নে ভাল লাগিছে। আৰু এযোৰ পচন্দ কৰিছিলোঁ লৈ দিবি ব'ল না ইছ ৰাম এক্সৰ চুলিখিনি শপত খাই কৈছোঁ গোটেই পইচাবোৰ হেক কৰিম বুলি ভাবিছ নেকি তই নাই ভবা এযোৰ হে লৈ দিলে নমৰ নহয় পিছে মই তোমাক ক'ৰবাত দেখিছোঁ ময়ো তোমাক ক'ৰবাত দেখিছিলোঁ নিউজত ভালকৈ কৈছিলা অ' তোমাৰ নামটো মোৰ নাম মায়া আচ্ছা আৰু ঘৰত শুন বুলি মাতে অ' নামটো ধুনীয়া পিছে মই তোমাক শুন বুলি মাতিব পাৰিমনে বাহ ইমান সোনকালে নামো ছুটি কৰি মাতিবলৈ আৰম্ভ কৰিলি ভালে আছ জ্যোতিকা ভালে আছোঁ দে জানই দেখোন মোৰ কথা আৰু তাকেও অ' তোমালোক আগৰ পৰাই চিনাকি নেকি চিনাকি মানে আমি দুজনী আগতে একেলগে স্কুলত পঢ়িছিলোঁ কিন্তু কলেজত পঢ়াৰ পিছত লগেই নোপোৱা হ'লোঁ অ' মই মানে এতিয়া আউটছাইডাৰ হৈ গ'লোঁ অঁ তই এতিয়া আউটছাইডাৰে হৈ যাবি পিছে ইনচাইডাৰ হ'বলৈ কিমান সময় লাগিব সেইটো সময়ে ক'ব ঐ তহঁতে ইয়াতে আৰম্ভ কৰিব নালাগে ব'ল মোক ফুলি এযোৰ লৈ দিবি ঠিক আছে মই আহোঁ জ্যোতিকা বাই হ'ব যোৱা মা জ্যোতিষ এতিয়া বৰ কষ্টত আছে অ' কষ্টত আছে বুলি তই দায়িত্ব ল'বি নি ভালপোৱা মানুহজনে দুখত থাকোঁতে আঁতৰি থকাটোৱে বৰ কষ্টকৰ মা এতিয়া জ্যোতিষ মোতকৈ ডাঙৰ হ'ল যা হেল্ল' কি হ'ল তই এনেকৈ ফোনটো কাটি দিলি যে তেন্তে মই কি কৰিম ইমানবোৰ হৈ গ'ল আৰু ইমান দিন ক'ত আছিলি তই হা এতিয়া কি তই মোৰ অৱস্থা চাই মোৰ ৰং চাবলৈ ফোন কৰিছ তই চা তই ভুল বুজিছ মোৰ কথাটো তই এবাৰ শুন তোৰ কথা একো শুনিবও মন নাই আৰু ক'বও নালাগে মোক তই নাজান নহয় সেইদিনা মোৰ লগত কি হৈছিল কি হৈছে
সেইদিনা তোৰ বাইদেউৰ বিয়াৰ দিনা মই জানো তুমি মোক বহুত বেয়া পাই আছা ন শুনা না এবাৰ লগ কৰোঁ ব'লা না চাওঁ ৰ এতিয়া ঘৰত যিটো পৰিস্থিতি হৈ আছে কেনেবাকৈ যাওঁ বুলি ক'লেও যাব নোৱাৰোঁ কালি দিনটো আহি যাব দেচোন তাৰপিছত দেখা যাব দে হ'ব দে এতিয়া ঠিক আছে দিয়া নিজৰ যত্ন ল'বা দেই ঠিক আছে হ'ব ঐ একেবাৰে গভীৰ প্ৰেম নেকি ঐ তই কেতিয়া আহিলি চা তোক মই ভাল বন্ধু হিচাপে কৈছোঁ প্ৰেম বস্তুটো বহুত ধুনীয়া যদি কোনোবাই শেষলৈ থাকে বহুত ভাল যদি নাথাকে মানুহক ভিতৰৰ পৰা শেষ কৰি দিয়ে জান ভাল সকলোকে পাবি কিন্তু আশা কেৱল নিজকহে কৰিবি নিজে যেতিয়ালৈ জীয়াই আছ ন সকলো সম্ভৱ মানে মই ধৰিব পৰা নাই মানে ভাতটো খোৱাৰ পাছত গম পাবি দে আৰু বেলেগ কথা ক'ব নাপালি হা তহঁতে ইমান হাঁহি হাঁহি কি কথা পাতি আছ সৰু ছোৱালীয়ে ডাঙৰ মানুহ কথা শুনি থাকিব নাপায় আৰু নহয় শুন এয়া আমাৰ চিক্ৰেট কথা তইনো জানি কি কৰিবি অ সেইটোৱেইতো আমিনো কোন আমাক যে কবি এয়া দেখিছ ইম'চনেল ব্লেকমেইল তাই ষ্টাৰ্ট হৈ গ'ল তোক নকবি নকয় কাক কমনো দেহা মানুহ তেনেহ'লে নকওঁনো কিয় কিনো কথা পাতি আছিলি তহঁতে বেলেগ একো নহয় এই যে হিমাশ্ৰী তাইৰ লগত ফোনত কথা পাতি আছিলে আৰু লগ কৰা প্লেন কৰি আছিলে আয়ো দেহি প্ৰেম কৰি আহিবিগে আকৌ তেতিয়াহ'লে ব'ল ব'ল বহুত ৰাতি হ'ল দেখিছ নহয় মই বৈ। ভাত বাঢ়োংগে বৈ মোৰ এতিয়া প্ৰেম কৰা সময় নহয় মই এতিয়া তোক আগতে সময় দিব নোৱাৰিম মোৰ মূৰত এতিয়া অকল এটাই চিন্তা মোৰ মাৰ ন্যায় আৰু শুন সেইবাবে তোক মই আজি লগ কৰিব আহিছোঁ তই যাতে মোক ভুল নুবুজ মই আহিছোঁ তোমাৰ দুখবোৰ ভাগ কৰিবলৈ তোমাৰ জীৱনত বুজা হ'বলৈ নহয় তোমাৰ এই পৰিস্থিতিত মই সাহস হ'বলৈহে আহিছোঁ মই সদায় আছোঁ আৰু সদায় থাকিম এই যুঁজখনত নহ'লে মোকো লগত ৰাখা তুমি অকলে নালাগে এই যুঁজখনত ময়ো আছোঁ তোমাৰ লগত কিন্তু কোনো কিন্তু নাই তই যে এইখিনি সময়তো মোৰ লগত আছ সেয়াই বহুত আন কোনোবা হোৱা হ'লে কাহানিবা গুচি গ'ল হয় মই অকলে নহয় মোৰ লগত মোৰ বন্ধু অৰূপ আছে আৰু মোৰ মা দেউতাৰ আশীৰ্বাদ আছে সেয়াই বহুত আৰু শুন মোৰ বাবে তোৰ ঘৰত সমস্যা হোৱাটো কেতিয়াও নিবিচাৰোঁ অৱশেষত তই জিকিলি নে গোটেই গাঁৱৰ মানুহক মোৰ বিৰুদ্ধে থিয়কাই তই কি পালি মই কাকো থিয়কা নাই দাদা তোৰ কৰ্মই তোৰ বিৰুদ্ধে থিয়কাইছে মই যি কৰিছোঁ মোৰ নিজৰ অধিকাৰৰ কাৰণে কৰিছোঁ অধিকাৰ নিজৰ মাকৰ মৃতদেহটোৰ ভিতৰত সোমাব নিদিয়াটো তোৰ অধিকাৰ দাদা চুপ আজি মই চুপ নাথাকোঁ সৰুতে দেউতা নথকাৰ পিছত ভাবিছিলোঁ তই মোৰ ককাই নহয় দাদা দেউতাৰ ঠাই তই পূৰণ কৰিবি দাদা কিন্তু এয়া তই কি কৰিলি দাদা নিজৰ মাজনীকো এখন মানুহ দিব নোৱাৰিলি দাদা মই একো ভুল কৰা নাই তই যদি ভুল কৰা নাই তেতিয়াহ'লে তই মোৰ চকুত চাই চাই ক'ব পাৰিবি যে তই একো ভুলেই কৰা নাই এতিয়া কি হ'ল
এতিয়া চুপ হৈ গ'লি কাৰণ তোৰ ওচৰত সঁচা কথা কোনো উত্তৰ নাই দাদা। এইটো ল লখিমপুৰ থানাৰ পৰা ফোন আহিছে। তই আমাৰ লগত ইমানখিনি কৰাৰ পাছতো তোৰ সন্মানৰ কথা ভাবি আমি ঘৰৰ পৰা পুলিচে উঠাই নিবলৈ দিয়া নাই, নিজে যাবলৈ কৈছে তোক। মোৰ ভুল হৈ গ'ল, মোক মাফ কৰি দে অ' ভাইটি। তই আমাক ভাইটি ভণ্টি বুলি কোৱাৰ অধিকাৰকণ হেৰুৱাই পেলাই বহুত দেৰি কৰি দিলি তই বুজি পাবলৈ। জয়দীপ, এটা কথা মনত ৰাখিবি, মাটি বাৰী সম্পত্তি আকৌ কিনিব পাৰি, ভঙা ঘৰো আকৌ সাজিব পাৰি, কিন্তু জীৱনৰ পৰা যদি মা নামৰ শব্দটো নাইকিয়া হৈ যায় তেন্তে গোটেই পৃথিৱী বিচাৰিলেও আকৌ কেতিয়াও ঘূৰাই নাপাবি। সেইবাবে মাটি সম্পত্তিতকৈ বেছি নিজৰ মাক মৰম কৰিবলৈ শিকিবি, কাৰণ মায়ে হৈছে এই পৃথিৱীৰ প্ৰথম সম্পদ, প্ৰথম আশীৰ্বাদ আৰু শেষ আশ্ৰয়।